নমস্কাৰ পুনৰ এবাৰ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ নন্দা চমুক আঙুঠি পিন্ধোৱা তেন্তে বোলো ভিডিঅ'টো মাজলৈ আগবাঢ়ি যাওঁ। আৰু এয়া আঙুঠি পিন্ধোৱা আগদিনাখনৰ কথা। যিহেতু কাইলৈ আঙুঠি পিন্ধাবলৈ আহিব দৰাৰ লগতে দৰাৰ আত্মীয়সকল, ওচৰ চুবুৰীয়া বন্ধু বান্ধৱসকল আহিব। তেওঁলোকক যিহেতু মান ধৰিব লাগিব, সেয়েহে আমি বোৱাৰীখিনিয়ে লগ লাগি মান কাপোৰসমূহ এনেকৈ ধুনীয়াকৈ পেকিং কৰি তাৰ ওপৰত নাম লিখি ৰাখিছোঁ, যাতে যথা সময়ত একো অসুবিধা নহয় বা খৰখেদা নহয়। এয়া আমাৰ মাজতে খুৰী মানে কইনাৰ মাক, আৰু এইফালে ৰুমলৈ পিঠা বনাইছে। যিহেতু বিহুৰ বতৰ, সেয়েহে দৰা ঘৰৰ আলহীক চাহৰ লগত দিবৰ বাবে পিঠা বনাই থকা হৈছে। আৰু তাৰ মাজতে আপোনালোকক আমাৰ ঘৰৰ চাৰিওফালে থকা চাহ বাগিচাখন অকণমান দেখুৱালোঁ। বিহুৰ বতৰ, আকৌ বিয়াৰ উদলি মুদলি পৰিৱেশ, বিহু ননচাকৈ থাকিব পাৰিনে? আৰু এয়া হৈছে জেং পিঠা, দৰা ঘৰৰ আলহীক চাহৰ লগত দিবৰ বাবে বনাই থকা হৈছে। আৰু আপোনালোকে এই জেং পিঠা বনাবলৈ জানেনে? আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন দেই। এয়া হৈছে ৰভাতলি। যিহেতু দৰা এতিয়াও আহি পোৱা নাই, সেয়েহে মাহী পেহীহঁতে লগ লাগি ভিতৰত আকৌ এফাকি বিহু মাৰিলে। আৰু এয়া হৈছে আমাৰ কইনা। আৰু এয়া দৰা ঘৰৰ আলহী আহি পালেহি। সেয়েহে দৰা ঘৰৰ আলহীক আদৰিবৰ বাবে আমি সকলোৱে এখনি শৰাই লৈ আগবাঢ়ি গৈছোঁ। আৰু এয়া হৈছে আমাৰ দৰাই আহি এয়া কইনাৰ বাইজাকৰ লগত কথা পাতি আছে। হৰি কমলাপতি সৈতে সৈতে পখিলো হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ নতুন মৃত্যু ঘৰলৈ আজি বস্ত্ৰ আৰু অলংকাৰ পৰিধানৰ কাৰণে অহা হৈছে। এইখিনিতে তেখেতলোকে এশ গুৱা পানী আদৰণি জনাইছে। এইখিনি দিয়াৰ আগতে অলপ অপাদ হ'ব পৰা নকৰি গোবিন্দ মহাপুৰুষে একোনি কৃপা কৰিব পাৰে। কৃষ্ণ ভকত আৰু ৰাইজৰ
নিজকে সাক্ষী কৰি কইনাক বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰোৱা হৈছে। ঘৰত গোপিনী দৰাঘৰ আলহী সকলোকে চাহ দি লৈ তাৰপিছত আমি বোৱাৰীকেইজনীয়ে একেলগে চাহ খালোঁ। আৰু এয়া হৈছে আমাৰ ভাইকাই বৌ, আৰু বাকীকেইজনী আমি গোটেইকেইজনী জা জোৱালী। সেয়া হৈছে ডাঙৰ পেহী। আচলতে আমাৰ দুৱাৰ বংশ পৰিয়ালটো বহুত ডাঙৰ, আৰু সেয়েহে ঘৰৰ বোৱাৰী প্ৰায় 25-30জনীমান হ'ব। আৰু বিশেষকৈ সকাম নিকামত প্ৰায় আমাৰ ঘৰৰ বোৱাৰীকেইজনীয়ে হৈ যায়। তথাপিও বংশ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ জ্ঞাতি সকলোকে প্ৰয়োজন। যি কি নহওক, চাহ খোৱাৰ পাছতে এয়া জলপানৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়া জলপানত ম'হৰ দৈ যে সঁচাকৈ খুব ভাল লাগে দেই। আৰু এইকেইজন হৈছে দৰাৰ লগৰ ল'ৰা। মই তুলিছে মায়ে কৈছে মেহৰি জানৈ মুগাৰে মহুৰাই জানৈ মুগাৰে মহুৰাই জানৈ। তাৰপিছত এয়া খোৱা বোৱা আৰম্ভ। বাকীবিলাক আলহী প্ৰায় ৰভা ঘৰতে খোৱা হ'ল, কিন্তু আমাৰ এয়া গাঁৱৰ গোপিনীসকল, তেওঁলোকক যিহেতু ভিতৰত দিয়া হৈছে, সেয়েহে তেওঁলোককো এবাৰ আমাৰ কেমেৰাৰ মাজত বন্দী কৰি ৰাখিলোঁ। আমাক এয়া দেখিছেনে, আমি গোটেইকেইজনী একে ঘৰে জা জোৱালী। আৰু আটাইতকৈ ডাঙৰ হৈছে এয়া বৌ ললিত কাকা বৌ, তেওঁ আটাইতকৈ ডাঙৰ পৰিয়ালৰ ডাঙৰ বোৱাৰী। বাকী আমি গোটেইখিনি জা জোৱালী। আৰু এয়া হৈছে সৰু মাহী, আৰু এয়া হৈছে মামী। আৰু এয়া হৈছে দৰাৰ মাক দেউতাক, কইনাই তেওঁলোকক সেৱা ধৰিছে। দৰা ঘৰৰ পৰা অহা সকলো আলহীয়ে কইনাই সেৱা ধৰিছে, যদিও আমি ভিডিঅ' কৰা নহ'ল বাৰু। যি কি নহওক, শেষত সকলোকে খুৱাই বৈ আমিও খাবলৈ ধৰিলোঁ। পিছে আজিৰ খানাতনো কি কি আছিল আপোনালোকক দেখুৱাই নহ'ল। কোমোৰাৰ সৈতে হাঁহৰ মাংস, ছাগলীৰ মাংস, পনীৰ, সৰিয়হৰে সৈতে মাছ, দাইল, নিৰামিষ ভাজি, বেঙেনা ফ্ৰাই। মুঠৰ ওপৰত খানা কিন্তু খুব ভাল আছিল।
আৰু যি কি নহওক দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল। যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লোৱাৰ এই শুভ ক্ষণত তোমালোক দুয়োজনলৈ আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন থাকিল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। পিছে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।